কি ভিডিও বনাম আৰু মনে যদি এবাৰ সাহস জাগে তিনিবাৰ ভয় খায়, কাৰণ উচিত কথা ক'লে জেললৈ পঠিয়ায়। ভিক্টৰ দাস আৰু অজয় ফুকনে জুবিন দাৰ কাৰণে সত্যৰ মাত মাতিছিলে, ন্যায়ৰ মাত মাতিছিলে কাৰণে কোৰ্টৰ পৰা তাহাঁতক বেল দিয়ে, কোৰ্টৰ ভিতৰৰ পৰা আকৌ গ্ৰেপ্তাৰ হয়। আৰু আমাৰ নিচিনা মানুহ কি কৰিব, নিপাত্তা কৰি থৈ দিব। আচলতে জেলত যাব লাগে কোন আৰু যায়নো কোন? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন কৈছে মোতকৈ পাৱাৰফুল মানুহ ভাৰতত কোন আছে? সঁচাই নাই। আপুনি নিৰ্দোষী মানুহক জেললৈকে পঠিয়াবলৈ আপুনি ইমানটো দ্বিধাবোধ নকৰে। আৰু যিবিলাক অন্যায় কৰি ফুৰি আছে তাহাঁতক আপুনি একো নকয়। কাৰণ মই যিটো ভাবিলোঁ, জুবিন দাৰ কাৰণে মাত আমাৰ অসমৰ ৰাইজৰে মাতিব লাগিব। অসমৰ ৰাইজক কৈছোঁ, আপোনালোকে হিন্দু মুছলমান নাচাব, মই কিন্তু এটা মুছলিম ল'ৰা। আপোনালোকে মই অনুৰোধ কৰি কৈছোঁ, আপোনালোকে যেনেকুৱাকৈ আমি ওলাই গৈছিলোঁ জুবিন দাৰ মৰাৰ পিছত আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিলোঁ, তেনেকুৱাকৈ জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিব লাগিব। আজি জুবিন দা আমাক এৰি থৈ যোৱা 9 দিন হৈ আছে, কোনেও সত্য মাত নামাতিলে। অসমৰ ৰাইজক এইটো অনুৰোধ কৰিছোঁ, আপোনালোকে ওলাই আহক, যি হয় হ'ব। জেলতে দিব, জেলৰ জেগাও মই দেখুৱাই দিছোঁ, কাৰণ ইমান মানুহক ৰাখিবলৈ অসমত ইমান জেল নাইকিয়া। ইমান যেন উচ্ছেদ কৰিছে নহয়, গোৱালপাৰা পাইকানত, নেগেৰিভিল, গোলাঘাট, এইবিলাক জেগা বৰ্তমান খালী হৈ আছে। তাত ঘেৰাও কৰি যাতে আমাক ৰাখে, আমি যেন জুবিন দা প্ৰেমী মানুহবিলাক আছোঁ, আমাক যাতে তাতে ৰাখে। কাৰণ জেলততো জেগাই নহ'ব, সেইটো জেগাও মই দেখুৱাই দিলোঁ। জেলত যাবলৈ সাজু আছোঁ। কোনে কোনে মোৰ লগত জেলত যাবলৈ সাজু আছে কমেণ্টত জনাব, আৰু জয় জুবিন দা বুলি এটা কমেণ্ট কৰিব। লাষ্ট এটাই অনুৰোধ, যদি কমেণ্ট কৰিবলৈ কোনোবাই ভয় খায় নহ'লে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে জুবিন দাৰ যিমান প্ৰেমী আছে সেই প্ৰেমীসকলে যাতে ভিডিঅ'টো পায়। ধন্যবাদ। জয় আই অসম।